হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। পিছে আপোনালোকৰ খবৰ কেনেকুৱা ক'বচোন। আৰু মই এক ঠাইত যাওঁ বুলি বঢ়িয়াকৈ ওলাই ল'লোঁ। পিছে বৰষুণে দিবা ধৰিলে, বাহিৰত একেবাৰে বৰষুণ আহিল। আৰু বৰষুণটো দিয়াই বাৰু বেয়া হোৱা নাই, এইকেইদিন যিহে গৰম ৰ'দ, একদম অৱস্থা বেয়া হৈ গৈছিল। এতিয়া বৰষুণটো দিয়ে ভালে কৰিছে, পিছে বাহিৰত যি বৰষুণ, বোলকচোন একবাৰ বৰষুণটো চাই আহোঁ। তাৰপিছত মই বঢ়িয়াকৈ বাহিৰত আহিলোঁ। ইয়াৰ বাহিৰত পূৰা বৰষুণ দি আছে। পিছে বৰষুণ দিয়ে বহুত বেছি ভাল লাগিছে দেই, ইমান ধুনীয়া ঠাণ্ডাও পৰিছে আৰু ভাল লাগে এনেকৈ বৰষুণ দিয়াৰ কাৰণে ভাল লাগিছে। আৰু পূজাও আহিলতো, এতিয়া বৰষুণ চৰষুণ দি পূৰা আৰু একদম পূজা খোলাখন বোকা কৰি পেলাব। আৰু তথাপিতো কিবা গাইছ মানুহে পূজা নচোৱা কাণত খাই চবে পূজা চাবয়ে। পিছে আপোনালোক কাপোৰ ল'লাৰ নাই পূজাৰ ক'বচোন। আৰু এয়া মই বঢ়িয়াকৈ আহি আছোঁ। আৰু মই য'ত যাব আহিছিলোঁ তাতে বাৰু এনেকৈ তিথি আছে, আমাৰ ওচৰৰ ককা এটা ঢুকি আছিল, তাৰ তিথি আজি। তাতে বুট খাব মাতিলে, বঢ়িয়াকৈ বুট খাই পেলাই মই ঘৰলৈকে আহিলোঁ। আকৌ বঢ়িয়াকৈ আহি পেলাই ঘৰত আহি দেখিলোঁ ইয়াত ইফালে আকৌ পেহাহঁতৰ ঘৰত আহিলোঁ। পেহাই আকৌ বঢ়িয়াকৈ এইফালে ইটা চাপি আছে, ইটা কেইটামান আনিছে সিহঁতে মানে এনেকৈ ঘৰ বনাবৰ কাৰণে। তাৰপিছত আনি থৈছে আৰু ইটা নবনায় বাৰু। পেহাই আকৌ ইটাখিনি বঢ়িয়াকৈ চাপি আছে। ইয়াতে থলি পেলাই আকৌ বৰষুণ চৰষুণ পৰি বেয়া হৈ যাব। এই ইটাত আকৌ চেলনিবোৰ আকৌ এক্সট্ৰাকৈ মাছব লাগিব, সেইকাৰণে আকৌ বঢ়িয়াকৈ চাপি আছে। মই আহিলোঁ, দেখিছানে বেয়া মোচন একদম পূৰা কষ্ট কৰি আছে। আৰু পিছত আমাৰ এই যি সফিয়ামডাল দেখাইছিলোঁ, এই সফিয়ামডাল খাওঁতে খাওঁতে শেষ হৈ গ'ল, নোহোৱা হৈ গ'ল। এতিয়া পিছে কি খাবি সুধা পাতকেইটাহে আছে। তাৰপিছত আকৌ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ আমাৰ মায়ে বঢ়িয়াকৈ ইফালে শাকৰ খেতি কৰা। পিছে গুটি চিটোৱাখিনি আপোনালোকক দেখাব নহ'ল আৰু ইফালে গুটি চিটি ৰেডি মায়ে, মই নহওঁতে একদিন বঢ়িয়াকৈ গুটিকেইটা চিটালা। পিছে মই এইখিনি আৰু ভিডিঅ' কৰা নহ'ল আৰু বঢ়িয়াকৈ আকৌ গছপাত হৈছিয়ে এইগিলাক শাক হ'ব আৰু শাক খাব পৰা হ'বই। এইফালে নেমু আছে ঘৰতে, আৰু কিছুমান বস্তু আমি এনেকৈ ৰুই পেলাই কি খাওঁ, কিনি খোৱাত পৰ যিহেতুকে আৰু ধৰা আমি ইমান কিনি খাব পৰা ধৰা হ'লে পইচা পাতি ইমান নাথাকে, সেইকাৰণে ঘৰতে কিছুমান বস্তু ৰুই খাব পৰা বঢ়িয়াকৈ জাগা চাগাও আছে আমাৰ। সেইকাৰণে তাতে এইবিলাক জলকীয়া মায়ে কৰি থাকে আকৌ এইবিলাক বঢ়িয়াকৈ এনেই থাকিলে। এইখিনি জেগা আকৌ বঢ়িয়াকৈ খন্দাই থৈ দিছে, এইখিনিত বোলে মায়ে বঢ়িয়াকৈ ধনিয়া ৰুব। আকৌ আমাৰ এইফালে পাণো আছে বঢ়িয়াকৈ, নতুনকৈ পাণ দুডালো হৈছে বঢ়িয়াকৈ। এইখিনি জেগা আকৌ এনেকৈ খন্দাই থৈ দি আছে, তাতে ধনিয়া চনিয়া ৰ'ব। ইফালে আকৌ জলকীয়া গাছ চাছো আছে চাইডৰ ফালে। আমি আকৌ বঢ়িয়াকৈ এইফালে ফুল ৰুইছোঁ, আশে ফুল ৰুই থৈছোঁ বঢ়িয়াকৈ হৈছে। এইবাৰ চাগে ফুলব এডাল বঢ়িয়া লাগে আশে ফুলবিলাক ফুললি। ইফালে এইবিলাক জলকীয়াৰ গাছ আছে, সৰু সৰুকৈ জলকীয়াবিলাকো লাগব ধৰিছে। এতিয়া নিকিনাকৈ খাব পাৰে, এইবিলাক ঘৰৰ বস্তু, কিনা বস্তু হ'লে এইবিলাক সাৰ চাৰ দিয়াহে। আৰু আমাৰ ঘৰতে বঢ়িয়াকৈ বাটৰ মুখত আকৌ জবা ফুলডাল আছে, ফুল থাকিলে কি ধুনীয়া লাগে চাওকচোন গাইছ। আৰু ফুলবিলাক বাৰু এনেকৈ ফুলি থাকিলে ভালে লাগে। এইফালে জবা ফুল ইমান ধুনীয়াকৈ ফুলি আছে ৰঙা ৰঙা। তাতে জবা ফুলটো বহুত উপকাৰী বোলে, আকৌ চুলি লগালে বোলে চুলিবিলাক ভাল হয়। পিছে মোৰ এইবিলাক লগোৱাহে নহয় দেই, বেলেগৰ ভিডিঅ' যদি এইবিলাক পাই থাকোঁ বাৰু, কিন্তু মোৰ এইবিলাক লগোৱা নহয়। আৰু ইমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে, গোটেইবিলাক ফুলে বহুত বেছি ভাল লাগে এনেকৈ ফুলবিলাক থাকিলে ঘৰত। আৰু ঘৰখন এনেই কিবা ভাল লগা হয় ফুলবিলাক থাকিলে। মোৰ বাটৰ মুখতে আছে এডাল জবা, এডালে নহয় বাৰু, আছে 3ডাল 4ডালমান আৰু আছে। তাৰপিছত বঢ়িয়াকৈ এয়া ফুলডাল চাওকচোন ইমান ভাল লগাইছে। পিছে আপোনালোকে কোনে কোনে ফুল ভাল পাই ক'বচোন। আৰু আপোনালোকে কোনে কোনে চুলিত বাৰু এনেকৈ জবা ফুল লৈ ক'ব, মই হ'লে নলগাওঁ দেই। তাৰপিছত পিছবেলা আকৌ এটা টিউশ্যন আছিল, বঢ়িয়াকৈ টিউশ্যনটো কৰিলোঁ। তাইও আহিল, বঢ়িয়াকৈ তাইক পঢ়াই দিলোঁ। তাইৰ আকৌ পৰীক্ষা হৈ আছে, তাই আজি প্ৰশ্নবিলাক লৈ আহিছে মোক দেখাবৰ কাৰণে। আৰু প্ৰশ্নখিনি তাই মানে পাইছে বাৰু, ভালে হৈছে পৰীক্ষা হ'লেও মানে প্ৰশ্নখন ধুনীয়াকৈ তাই একবাৰ আকৌ মই লেখাই দিওঁ বুলি বঢ়িয়াকৈ ল'লোঁ। আকৌ তাই ইফালে বঢ়িয়াকৈ লিখি আছে, মই এটা মাজতে বৰকৈ ভিডিঅ'টো কৰি থৈ দিলোঁ। আৰু তাই আকৌ লাজ কৰি ভিডিঅ'ত ওলাব লাগে, মই তাইক নকৰাকৈ কৰিছোঁ। হ'লেও তাই গমেই পাইছে বাৰু, দেখা পাইছে। তাই ইফালে বঢ়িয়াকৈ লিখি আছে। আকৌ আজি তাই পৰীক্ষা আছিল সেনেকৈ। আৰু তাৰপিছত মই বঢ়িয়াকৈ টিউশ্যনটো কৰিলোঁ। আৰু এইটো টিউশ্যনটো নকৰিলে মোৰ নহয়, মই নিজে চলিবৰ কাৰণে টিউশ্যনটো কৰা হয়। টিউশ্যনটো নকৰিলেনো মই চলিম কেনেকৈ। আমি এনেকৈ চলি আছোঁ, যিহেতুকে আমাৰ দেউতাও নাই, এনেকৈ চলি আছোঁ। আৰু ল'ৰা মানুহ চানুহ নাই, মা আৰু ময়ে থাকোঁ, আৰু বেলেগ ইনকাম কৰা মানুহো নাই। গতিকে এনেকৈ টিউশ্যন কৰি আছোঁ, কৰি পেলাই কি বঢ়িয়াকৈ চলি থাকোঁ। আৰু কি কৰিবি, টিউশ্যন বাৰু 2টা কৰোঁ। তাৰপিছত তাইকো যাব দিলোঁ, টিউশ্যনটো হৈ গ'ল। আজি ভিডিঅ'টো ইমানে আছিল, বাই বাই।